নমস্কাৰ, মোৰ প্ৰিয় আপুনি চাই আছে বিষয়। আজি আমি বিষয়ত আলোচনা কৰিম SSC CGL ৰিক্ৰুটমেণ্টৰ 2022 গ্ৰেজুৱেশ্যন লেভেলৰ বিষয়ে আমি আলোচনা কৰিম। কি পোষ্ট আছে, কেনেদৰে এপ্লাই কৰিব লাগে, এই বিষয়ে এই বিষয়ত আমি আলোচনা কৰিম। CGL গ্ৰেজুৱেট লেভেলৰ হয়। কালিৰ পৰা 23/1/2022 কালিৰ পৰা ষ্টাফ চিলেকশ্যন কমিশ্যনৰ 23/12/2021 পৰা বৰ্তমান অনলাইন হৈ আছে। কালিৰ পৰা লাষ্ট ডেট আছে 23/1/2022। কালিৰ পৰা বৰ্তমান অনলাইন হৈ আছে। ইয়াত দিয়া আছে ষ্টাফ চিলেকশ্যন কমিশ্যনৰ SSCS ৰিলিজ কৰিছে অফিচিয়েল নটিফিকেশ্যনত গ্ৰেজুৱেশ্যন লেভেলৰ CGLৰ এক্সামিনেশ্যন 2021 গ্ৰুপ বি আৰু গ্ৰুপ চি লেভেলৰ হয়। আপোনালোকে এপ্লাই কৰিব লাগিব অনলাইন যোগে। এছিষ্টেণ্ট অডিট অফিচাৰৰ কাৰণে আপোনালোকে ৰিলেক্সেশ্যন 3CA লৈকে পাব। একাউণ্ট অফিচাৰ একেই। এছিষ্টেণ্ট চিলেকশ্যন অফিচাৰ 20 to 30 years। আপোনালোকে নিশ্চয় দেখিছে চব 20 to 30, 18। আপোনালোকক মানে বয়স বেছি ভৰাই দিছে 5 বছৰ। SC STৰ কাৰণে, OBCৰ কাৰণে 3 বছৰ, PWDৰ কাৰণে 10 বছৰ আৰু PWD OBCৰ কাৰণে 13 বছৰ আৰু PWD SC STৰ কাৰণে 15 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিছে গ্ৰুপ বি পোষ্টৰ কাৰণে বেচেলাৰ ডিগ্ৰী। আপোনালোকে মেথছ লাগিব আৰু 60% মাৰ্কছ লাগিব। আৰু গ্ৰুপ চিৰ কাৰণে বেচেলাৰ ডিগ্ৰী BA পাছ এনি ইউনিভাৰ্চিটি পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত এপ্লিকেশ্যন ফিজ জেনেৰেল আৰু OBCৰ কাৰণে 100 টকা, ST SC এক্স ছাৰ্ভিচমেনৰ কাৰণে নীল। আপোনালোকে পে'মেণ্ট মোডটো হ'ব ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিঙৰ পৰা আপোনালোকে কৰিব পাৰিব। আমাৰ নৰ্থ ইষ্টৰ কাৰণে এক্সাম চেণ্টাৰ ক'ত আছে আপোনালোকে জানেনে? ইটানগৰত আছে, ডিব্ৰুগড়ত আছে, গুৱাহাটীত আছে, যোৰহাটত আছে, শিলচৰত আছে, ডিমাপুৰত আছে, কোহিমাত আছে, শ্বিলঙত আছে, ইম্ফলত আছে। 6-7খন আমাৰ নৰ্থ ইষ্টত আছে। আপোনালোকে SSC লিংকত গৈ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকে এপ্লাই কৰিব পাৰে। আপোনালোকে কিন্তু ফটো, ছিগনেচাৰ ভালদৰে কিবা কৰি আপোনালোকে ছাবমিট কৰিব। আৰু দ্বিতীয়বাৰৰ কাৰণে SSC JDৰ নিচিনাকৈ আপোনালোকে ভুল নকৰিব, কাৰণ 2 লাখ কেণ্ডিডেটৰ ভিতৰত 75,000জন কেণ্ডিডেটৰ বৰ্তমান ৰিজেক্ট হৈছিল SSC JDত। আপোনালোকে ভালকৈ পঢ়ক, ভালকৈ এক্সাম দিয়ক, চাকৰি লওক।